हेलो एभ्रिवान गुड मर्निंग सकलोके गुड मर्निंग जनाय আজি নতুন এটা ব্লগ আৰম্ভ কৰিবলৈ লৈছো আজি বতৰ বিৰাট ধুনিয়া বিৰাট ঠাণ্ডা বতৰ আজি বতাহু মাৰি আছে আপোনালোকক দেখাম বাৰু মই বিৰাট ধুনিয়া বতাহ মাৰি আছে ৰব দেখাম দেই নিছে বিৰাট ধুনিয়া বতৰ ৰ'দ চ'ত নাই গতিকে ভাবিলো ইমান ধুনিয়া বতৰ যিহেতু পূজাৰ পৰা আহো हुलाई गई आसो लरार ऑनलाइन क्लास हो आसे गतिके आरो एटा क्लास आसे क्लासटो शेष करि पेलाय जाऊ रातिपा 6:30 পৰা क्लास आरम्भ हो जाए एकदम 10:25 लके गतिके क्लासटो शेष करि पेलाय जाऊ আজি অলপ তাপ আনিবলগীয়া আছে বিশেষ একো নাই তাপ আনিম ফুলপুলি বহুত আনা আছে কিন্তু তাপ আনা হোৱা নাই গতিকে তাপ আনিম বুলি ওলাইছো কি হয় নাজানো আৰু পাও নাই নাপাও তাপ আনুমগে আৰু অলপ ঘৰৰ বজাৰ আছে সৰু সুৰা কৰি মেলি আহোঁগৈ গতিকে আজি চাই থাকক আগলৈ ভিডিঅ'টো কি কিনো কৰো আজি দিনটো তেনেহলে মই আহি লওঁগৈ বজাৰৰ পৰা আহিলো আহি কাছা ধুই কৰি একদম আজৰি হৈ পেলাই ডাইৰেক্ট কিচেনত আহিছো 12:30 হৈ গ'ল ভাত বনোৱাই নাই একো কৰি থৈ যোৱা নাই একদম এতিয়া ভাত বনাও তাৰ আগতে আহোঁতে মিঠাই লৈ আহিছিলো অকণ মিঠাই খাই লওঁ তাৰপিছত একদম ভাতত লাগি যাওঁ আৰু পটাপট তাপ চাপ আনিলো সৰু সৰু তাপ আনিলো 4-5টা তাৰপিছত ডাঙৰ তাপ আনিলো প্লান্ট আনিলো হে আৰু একদম স্কুটি ভৰ্তি মানে আৰু কিবা কিবি সবজি টবজি ব্লাক আনিলো গতিকে একদম ফুল চুল লগাই পেলাইহে আপোনালোকক দেখাম এতিয়া মিঠাইটো খাই লওঁ মিঠাইটো খুব ভাল লাগে মিঠাইটো খাই আপোনালোককো দেখাও নাম নাজানো কিন্তু মই মিঠাইটো এইটো হয় দেখাত যে আমাৰ ভাত পিঠা নহয়নে বাৰু ভাত পিঠাটো নিচিনা লাগে আমাক প্ৰেগনেন্সি টাইমত এনেকৈ বনাই পেলাই খুৱাইছিলে 7 মান্থ মানত খুৱাই এটো খাও এতিয়া খাই কৰি আপোনালোকৰ লগত লগ হৈ আছো এতিয়া গাছা দূৰ কৰি আহিলো সন্ধিয়াৰ কিমান গাধু ঠিকানা নাই দিনটোত বহুত গাধু মই গাধুই এতিয়া মোৰ গাটো বেয়া হৈ গৈছেগে হজমে নোহোৱা হল বস্তুবিলাক কাৰণ মই গা ধুই থাকো কিবা এটা খাও আকৌ গা ধুই কিবা এটা বনাও আকৌ গা ধুই এনেকুৱা মানে খুব গাধু গতিকে এতিয়া সন্ধিয়া লাগিছে সন্ধিয়া ভাবিছো বৰষুণ দি আছে বাহিৰত এতিয়া ঘুগুনি আৰু চিংৰা খাম চিংৰা আৰু ঘুগুনি ছাত বনাই পেলাই খাম ৰেচিপিটো নিদু মই দেখাম আপোনালোকক লুকটো কেনেকুৱা হৈছে জনাব আৰু ভাবিছো বলবম যাম বুলি ভাবিছিলো কিন্তু এতিয়া যোৱা নহল যেতুকে বাহিৰত বৰষুণ বাইক বা স্কুটি লৈ যাম বুলি ভাবিছিলো যোৱা নহব গতিকে এতিয়া ডিনাৰত বনাম খিচৰি হেতু দেখাম মই খিচৰি কেনেকৈ বনাম একদম সিম্পল খিচৰি ঠিক আছে তেনেহলে আমি এতিয়া ঘুগুনি খাই লম এয়া আমাৰ ঘুগুনি ৰেডি হৈ গ'ল খাবৰ কাৰণে এতিয়া ইয়াত মই দিছো পুদিনাৰ চাটনি বনাই দিছো আৰু দৈ দিছো সৰু সৰুকৈ কাটি লোৱা পিয়াজখিনি ইয়াতে দি দিছো আৰু দিছো সস টমেটোত দি আছে চিপচিপকে বৰষুণ ভাবিলো আজি খিচৰি খোৱা যাওক খিচৰি বনাইছো মই ডালিয়া দি পেলাই ডালিয়া আৰু ডালি সো ভাবিছিলো বলবম যাম বলবম যোৱা নহল গতিকে ঘৰতে কুকাৰটো বহাই ললো অলপ তেল দিছো তাতে দিম মই দিয়া 3টা শুকান জলকীয়া আৰু দিম আদা পিঁয়াজৰ পেষ্ট ইয়াতে দি দিলো অলপ হালধি আৰু অলপ নিমখ হৈ গ'ল এতিয়া এইখিনি অলপ ফ্ৰাই কৰি লওঁ আজি বলবম যোৱা নহল গতিকে খিচৰি খাইহে এৰিম মানে এইখিনি অলপ ভাজি লম ইয়াতে দি দিলো মই ধুই থোৱা দালিখিনি মচুৰ মগু দালি আৰু ইয়াতে দিলো ডালিয়া এইখিনি ভালদৰে ফ্ৰাই কৰিম ইয়াতে দি দিম মই আলু খিচৰিত আলু নহলে মজা নাই দি দিছো মই এটা বিলাহী এতিয়া ভালদৰে ফ্ৰাই কৰিম ইয়াতে দি দিছো অলপ ঘি মহান ঘি এতিয়া এইখিনি আৰু অকণমান ভাজি পেলাই পানী দি 2টা চিটি মাৰি দিম আমাৰ খিচৰি ৰেডি হৈ যাব
এইফালে খিচিৰি চিটি পৰে মানে মই এইফালে এটা কেৰাহী পাতি ল'লোঁ। ইয়াতে কৰি মই বেঙেনা ফ্ৰাই, কাৰণ খিচিৰিৰ লগত বেঙেনা ফ্ৰাই খাই বিৰাটেই ভাল লাগে। গতিকে এইফালে মই কৰিম বেঙেনা ফ্ৰাই আৰু সেইফালে খিচিৰি হৈ গৈছে। তাৱাটো গৰম হ'ব দিছোঁ। আৰু এটা চিটি মাৰিব দিম। এইফালে মোৰ তাৱা গৰম হৈ গ'ল। ইয়াত দি দিছোঁ মাষ্টাৰ্ড অইল। এইফালে মই মেৰিনেশ্যন কৰি ৰাখিছোঁ বেচন দি বেঙেনা। খিচিৰি চিচিৰি খাই কৰি একদম আজৰি হৈ গ'লোঁ। বিৰাট গৰম লাগিছে। এতিয়া যাওঁ ওপৰলৈ। আৰু যদিহে মোৰ আজি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে গুড নাইট, বাই বাই।